নমস্কাৰ বন্ধুসকল, মই ধন গগৈ মোৰ ধন গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আমি আজি যাওঁ পথাৰৰ ৰোৱা চাবলৈ, ৰোৱা কেনেকুৱা হৈছে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়, ব'লক। হাবি আহি আছোঁ। এতিয়া আমাৰ এখন হাবি, সৰু বেছি ডাঙৰ হাবি নহয়। আমি হাবি এইটো ৰাস্তাই গৈ থাকিম। এইফালে দলং সৰু নদী এখন আছে, নদীখন পাৰ হৈ আমি পথাৰ পাম। পথাৰত গৈ আমি ৰোৱা কেনেকুৱা হ'ল চাম। তো আপোনালোকক দেখাম বাৰু। গৈ আছোঁ এতিয়া আমি, ব'লক গৈ থাকোঁ। আমি নদী কিনাৰ পাই গ'লোহি। এই নদী ৰোৱা চাবলৈ আহোঁতে আমি নদী কিনাৰ পাই গ'লোঁ। এইফালে মাছ ধৰি আছে। এই মোৰ লগৰ এটা আছে, মাছ ধৰি আছে। এতিয়া সুধিমগৈ এতিয়া কিমান মাছ পালে। অ' মাছ উঠিছে নাই? সেহেঁতি এই আজি গধূলি দিলে ভালকৈ এসাঁজ হ'ল নে কি কয়? তাকে নাই সৰু মাছো নাই জানো পথাৰলৈ আহি থাকোঁতে আমাৰ ইয়াত মাছ লগ পালোঁ। মাছ চালোঁ, আমাৰ ৰাইজে মাছ মাৰি আছে। তো আমি এতিয়া পথাৰলৈ গৈ আছোঁ। পথাৰ পামগৈ এতিয়া। ভাল আছেনে? দেখা থাকে সাৰ চিটি আছে নেকি? ঠিকে আছে এইবাৰ ন? পোকে ধৰিছে বুলি কৈছে। নাই ধৰিছে অলপ সাৰ মাৰিছে ভালকৈ। সাৰ চিটি আছে ককাই, মই যাওঁ। এতিয়া আমি মোৰ লগৰ দুটা ৰখি আছে। আমি ঢেকীয়া শাক বুটলিম, মধুৰি খামগৈ। এতিয়া আমি মধুৰি আছে হাবি, মধুৰি খাম। আপোনালোকক দেখাম মধুৰি কিমান আছে গছত পকিছিলে নহয় পকা। পূৰা ৰ'দ দিছে পূৰা। এখন গোটেইখন আমাৰ পথাৰ, এইখন শিলপুতা পথাৰ বুলি কয়। এখন গোটেইখন আমাৰ পথাৰ। এইফালে এখন আমাৰ হাবিখন এইফালে আছে আমাৰ জানটো, লিখাৰী জান। ইয়াতে আছে, ইয়াতে মাছ ধৰি আছে। মাছ ধৰা চাই আছ? হা মাছ পাইছে নাই? এইফালে মাছ ধৰিছে দেখিছেনে? পুৰা মানে তলৰ জাল, এইফালে ডাঙৰ জাল গছ পৰি আছে। গছ পৰি গ'লে পানী হওঁতে গৰা খহিলে এই গছডাল পৰি গ'ল। এই ঔটেঙা পামগৈ। এই মধুৰি গছ ক'ত আছে? মধুৰি গছ অলপ আগত গৈ পামগৈ এজোপা। তাৰপৰা আৰু কিবা মধুৰিটো পকা মধুৰি আছেনে নাই? কেঁচা মধুৰি খোৱালে চাবি আৰু। পকা মধুৰি ঠিক আছে, দেখিছেনে? পকা মধুৰি বুলি কৈছে, সেইকাৰণে গৈছোঁ ইয়াৰ লগত। পকা মধুৰি খাম বুলি কৈ লগ ধৰি নিছে। নেপাব লাগিলে কথা বেয়া হ'বই আকৌ। হেই সোনকালে কোনফালে পাৰ হ'বি? ৰাস্তা আছে জানো পাৰ হ'ল? এইফালে পাৰ হৈ যাম এতিয়া। নদী পাৰ হৈ যাম। এয়া ঢেকীয়া বুটলিছোঁ আজি। ঢেকীয়া আৰু ঔটেঙা, মাছৰ জোল খাব লাগিব। পৰহিদিনাখন বৰালি ধৰিছিলোঁ, জীয়াই থৈছোঁ। পৰহিদিনাখন বৰালি ধৰিছিলোঁ, জীয়াই থৈছোঁ। বৰালি পাইছিলোঁ 7টা বৰালি পাইছিলোঁ। তো 7টা বৰালিও 2টামান বৰালি আছে। এয়া ঢেকীয়া ঐ ঢেকীয়া বুটলিছোঁ আকৌ মোকো দিবি আকৌ। শুনিছে নাই? চা ঢেকীয়া লেখাই দে একবাৰ। ভাল ঢেকীয়া বুটলিছে দেই, তই জান আকৌ ঢেকীয়া বুটলিছে।
আছে ৰাইজ যে ঢেকীয়া বুটলি আছোঁ ধুনীয়াকৈ এমুঠি হৈছে আৰু ধুনীয়াকৈ আমাৰ ঘৰত 3টিহে মানুহ তো 3টাৰ কাৰণে ধুনীয়া জোখ হ'ব ঢেকীয়া পালি নাই পাইছ মোক দুডালমান দিবি দেই হাবি মোৰ লগতে চেংমা উতলিছে এই চেংমা এডাল খাই দে চেংমা উতলিছে ঐ তোৰ হৈছে নাই মোৰ ঢেকীয়া হৈ গ'ল দেখিছেনে ৰাইজ এয়া মোৰ ঢেকীয়া হ'ল এইকেইটা মোৰ লগৰকেইটা চেংমা ছিঙিছে চেংমা ছিঙি কাজিয়া লাগিছে দুইটা বোলে মোৰডাল তই ল'লি এইকেইটা আহিবলৈ মন নাই আকৌ চেংমা ঢেকীয়া বেছিকৈ পাইছোঁ বুলি আহিবলৈ মন নাই আকৌ সোনকালে চেনেলটো ধন গগৈ চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ ঔটেঙা পাৰিম ঔটেঙা পাৰি লৈ যাম আৰু ঢেকীয়াৰ লগত ঔটেঙা জোল খাবলৈ দেখিছেনে ৰাইজ সিজোৱা ঔটেঙা বহুত ওখ নোৱাৰিলোঁ বহুত ওখত আছে গছজোপা ওখ হয় কিন্তু লগত কোনো হাকুটি লৈ নাহিলোঁ সেইকাৰণে পাৰিব নোৱাৰে আমি এতিয়া যাওঁ দেখিছেনে ৰাইজ আমি এয়া হাবিয়া গলিয়ে গলিয়ে আমি চেংমৰা ঢেকীয়া বিচাৰিছোঁ এডাল বহুত দুবল এডাল জৰি গছ দেখিছেনে বহুত ডাঙৰ এডাল জৰি মাজত আছে ৰাবাব টেঙা এইকেইটা ৰাবাব টেঙা দেখিছে এইকেইটা ৰাবাব টেঙা এইকেইটা নগ'লোঁ এইকেইটা ৰাবাব টেঙা এইকেইটা লগৰকেইটা গৈ আছে পূৰা হাবিয়ে হাবিয়ে খাওঁ নেকি হে ৰাবাব নাই হোৱা নি খাবলৈ ৰাবাব টেঙা খাব হ'ল বুলি ভাবিছিলোঁ এতিয়া ৰাবাব টেঙা খাব নাই হোৱা আমি জংঘলৰ মাজে মাজে খোজকাঢ়ি কাঢ়ি গৈ আছোঁ যা যা চিঙি আনগৈ যা এইটো মোৰ লগৰটো গৈ আছে চেংমৰা ছিঙিবলৈ চেংমৰা একদম সেই নদী কাষত আছেগৈ একেবাৰে আৰু ডোখৰত আছে এতিয়া যা যা ইমান ভয়ানক জেগাত এডাল চেংমৰা কাৰণে গৈছে সি নামি আকৌ উঠি গুচি আহিছে দেখিছেনে যাব নোৱাৰিলে আমি মাজত দেৰি কৰিলে নহ'ব জোক ওলাইছে থপা থপে জোক ওলাইছে পূৰা স্পীড যাব লাগিব আমি এতিয়া আমি মাজত গৈ আছোঁ জোকে খাইছে মকৰা যেন লাগি আছে মকৰা যেনে বহি ধৰিছে কাঁইট গছ যাবলৈ দিগদাৰ হৈছে কাঁইট গছ আছে ভাবিলে আহিছ ভয় লাগিছে নি তহঁতৰ হে নাই আমি ঘূৰি পাওঁ মানুহ হয় নাই আকৌ হাবিৰ মাজত এটা চুইমিং পুল এইটো দেখিছে নহয় পানীখিনি কিমান ধুনীয়া নীলা হৈছে একেবাৰে JCB খান্দিছিলে
আমি সাঁতুৰিবলৈ আহোঁ ইয়াত বহুত ঠাণ্ডা পানী পুং আছে পুঙত ঠাণ্ডা পানী তো ভাল লাগে হাতীৰ মাজত চুইমিং পুল বুলিয়ে কৈছোঁ আৰু সাঁতুৰি বহুত মজা লাগে মধুৰি খাবলৈ আহিলোঁ গছত মধুৰিয়ে নাই এইজোপা মধুৰি গছ আছিলে এইডোখৰতে ডাঙৰ মধুৰি এইডোখৰত এইফালে কিন্তু মাছমৰীয়াসকলে ইয়াত নদীত মাছ মাৰিলে মাছমৰীয়াসকলে খাই খতম কৰি থৈ গ'ল এতিয়া আমালৈ নাই ইয়াক আজি মই বদলাটো ল'ম আৰু ই মোক পকা মধুৰি খুৱাম বুলি কৈ লৈ আহিছিলে পিছত দেখা যাব চেংমৰাকে বদলি আছে থন এবাৰ চেংমৰাকে বদলি আছে আজি বুজিছেনে চেংমৰা বিকিবগৈ হ'বলা বজাৰতে ইমানকেই ছিঙিছে তৰাপাত নাঙল দিয়া পিঠা খোৱা নাঙল দিয়া পিঠা খাবৰ কাৰণে তৰাপাত কাটিছোঁ নাঙল ধোৱা পিঠা খাব ইয়াত তৰাপাত দেখিছে নহয় ৰাইজ ইয়াতে নাঙল ধোৱা পিঠা খাব নাঙল ধোৱা পিঠা খাব ধুনীয়াকৈ লৈ লৈছে কাটিছে নাঙল ধোৱা পিঠা কেনেকৈ খায় জানেনে কেনেকৈ খায় মই ভিডিঅ'ত দেখাম বাৰু আপোনালোকক নাঙল ধোৱা পিঠা কি কেনেকৈ বনায় কি কৰে দেখাম বাৰু আপোনালোকক দিবলৈ আহিলে নি অঁ বৌ এৰাল দিছে ন ইয়াত দেখিছে জেজেলি পকা ৰঙা ৰঙা হৈ পকি আছে জেজেলি পকা আপোনালোকে চিনি পায়নে বাৰু জনাবচোন তো আমি জেজেলি পকা পালোঁ ইয়াত থপিয়া থপি কৰিছোঁ আমি গোটেই তিনিটাই তো এইয়া জেজেলি পকা সুন্দৰ জেজেলি পকা তো ভিডিঅ'টো ইমানতে সামৰিম আৰু আমি তৰাপাত ল'লোঁ ঢেকীয়া ল'লোঁ চেংমৰা ল'লোঁ আমি এতিয়া ঘৰলৈ যাম তো অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ এৰিলোঁ বাই বাই